বন্ধুসকল, সূৰ্য হ'ল আমাৰ পৃথিৱীত বসবাস কৰা গোটেই জীৱ-জন্তুৰ জন্মদাতা। সূৰ্যৰ ৰশ্মি অবিহনে আমাৰ পৃথিৱীত কোনো জীৱ-জন্তু, গছ-গছনি আদি জীয়াই থকাটো সম্ভৱেই নহয়। সূৰ্যৰ অবিহনে আমাৰ পৃথিৱীখন অন্ধকাৰ পিণ্ডত পৰিণত হ'ব। সূৰ্যৰ জন্ম আজিৰ পৰা প্ৰায় 460 বছৰ আগত হোৱা বুলি বৈজ্ঞানিকসকলে অনুমান কৰিছে। কিন্তু সূৰ্য আৰু আমাৰ সৌৰজগত সদায় অস্তিত্বত থাকিবনে? সূৰ্যখন আমাৰ পৃথিৱীখন এনেকৈ অনন্তকাল পোহৰাই থাকিবনে? এদিন আমাৰ সূৰ্যৰো জীৱনকাল শেষ হ'ব বা সূৰ্যৰো এদিন অস্তিত্ব নাইকিয়া হ'ব। আহক আজি আমি সূৰ্যৰ অস্তিত্ব আৰু বিনাশৰ বিষয়ে সম্পূৰ্ণকৈ জানো। সূৰ্যখন পৃথিৱীৰ একমাত্ৰ আৰু আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ। আমাৰ হাতীপটিত থকা সৰু ডাঙৰ প্ৰায় 10,000 কোটি তৰাৰ ভিতৰত সূৰ্য মজলীয়া আকৃতিৰ এখন তৰা, আৰু ই হ'ল এখন তপত গেছৰ পিণ্ড। ইয়াৰ বিষুৱীয় ব্যাস প্ৰায় 13,13,917 বৰ্গ কিলোমিটাৰ। আমাৰ সূৰ্যখন 90% হাইড্ৰজেন, 8% হিলিয়াম আৰু মাত্ৰ 2% আন গধুৰ গেছেৰে গঠিত। সূৰ্যৰ আভ্যন্তৰত থকা হাইড্ৰজেন গেছ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত হিলিয়াম গেছত পৰিণত হয়, আৰু এই প্ৰক্ৰিয়াক সূৰ্যক অত্যাধিক শক্তিৰ অধিকাৰী কৰি তুলিছে। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব প্ৰায় 15 কোটি কিলোমিটাৰ। সাধাৰণতে সূৰ্যটো স্থিৰ বুলি কোৱা হয় যদিও ষ্টিফেন হকিংছকে ধৰি বহু বৈজ্ঞানিকে বিভিন্ন তথ্য আৰু তত্ত্বৰ সহায়ত প্ৰমাণ কৰিছে সৌৰজগতৰ আন গ্ৰহৰ দৰে সূৰ্যৰো গতি আছে। কেৱল সূৰ্যই নহয়, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড গতিশীল আৰু সম্প্ৰসাৰিত। হাতীপটিৰ কেন্দ্ৰক এবাৰ প্ৰদক্ষিণ কৰোঁতে সূৰ্যৰ সময় লাগে প্ৰায় 25 কোটি বছৰ, আৰু এই সময়খিনিক এক মহাজাগতিক বৰ্ষ বুলি কোৱা হয়। সূৰ্যটো দেখাত আমাৰ পৃথিৱীৰ পৰা বেছি ডাঙৰ যেন নালাগিলেও তথাপিও ই আমাৰ পৃথিৱীৰ পৰা প্ৰায় 1,30,000 গুণে ডাঙৰ। বৈজ্ঞানিকসকলৰ মতে সূৰ্যৰ জীৱনকাল প্ৰায় 1000 কোটি বছৰ, আৰু প্ৰায় 500 কোটি বছৰ পিছত সৌৰজগতৰ হৃদপিণ্ড স্বৰূপ সূৰ্যটোৰ মৃত্যু ঘটিব। সূৰ্যৰ আভ্যন্তৰত থকা হাইড্ৰজেন গেছৰ ভঁৰালটো অটুট থকালৈকে সূৰ্য জীয়াই থাকিব, আৰু ইয়াৰ প্ৰতি ছেকেণ্ডত প্ৰায় 60 কোটি টন হাইড্ৰজেন গেছ খৰচ হৈ থাকে। সেই হিচাপত এটা নিৰ্দিষ্ট সময়ৰ অন্তত হাইড্ৰজেনৰ এই ভাণ্ডাৰটো নিঃশেষ হোৱাটো স্বাভাৱিক কথা। যেতিয়াই সূৰ্যৰ এই হাইড্ৰজেনবোৰ শেষ হৈ যাব, তেতিয়া সূৰ্যটো এটা লোহিত পিণ্ডত পৰিণত হৈ যাব, আৰু এনেকুৱা হ'লে সূৰ্যৰ নিকটতম গ্ৰহ বুধ আৰু শুক্ৰ গ্ৰহ প্ৰথমে ধ্বংস হ'ব, আৰু তাৰ পিছতেই আমাৰ পৃথিৱীৰ সময়। তাৰ আগতে সূৰ্যৰ ক্ৰমবৰ্ধিত উত্তাপৰ ফলত আমাৰ পৃথিৱীৰ বৃহত্তৰ জলৰাশি বাষ্প হৈ উৰি যাব, আৰু এই ধৰণীখনত জীৱ-জন্তুৰ অস্তিত্ব নোহোৱা হৈ পৰিব। তাৰ পিছত লাহে লাহে সূৰ্যৰ কেন্দ্ৰীয় অংশ বগা হৈ পৰিব। অৱশ্য এই চৰম অৱস্থা হ'বলৈ সূৰ্যৰ আৰু 500 কোটি বছৰ সময় লাগিব। বন্ধুসকল, ভিডিঅ'টো কেনে লাগিলে নিশ্চয় কমেণ্টত জনাব, আৰু যদি ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি কিউৰিয়াছ আছাম চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ভিডিঅ' মই প্ৰত্যেক সপ্তাহত লৈ আহোঁ। ধন্যবাদ। জয় অসম।